हेलो एवरीवन पार्ट 1 पार्ट 2 ভিডিওটো যিসকলে চাইছে তেওঁলোকে এই ভিডিওটো বুজি হ'ব এইফালে এয়া মাংস আৰু এইফালে এয়া পোলাও মিক্স কৰি আছে আৰু যিসকলে ভিডিওটো পার্ট 1 টো চোৱা নাই সেইসকলে পার্ট 1 টো চালে ভিডিওবোৰ বুজি পাব আৰু এইফালে এয়া আমিও খোৱাৰ কাৰণে এয়া পেকিং লৈ আহিলো ৰুমলৈকে কাৰণ আমি তাত নাখালো কিয়নো সিমান এটা কমফৰ্টেবল পোৱা নাছিলো সো মই আৰু বা ৰুমতে খালো আৰু এইফালে এয়া খাই বৈ কিনে অলপমান ফটো উঠি এয়া ঘৰলৈ বুলি আহিব ওলাইছিলোহে কিন্তু বৰষুণ যাক অলপ কমিছিল এতিয়া আৰু আহিবই চাগে আকাশখন চাওকচোন পুৰা একদম একেবাৰে কলা হৈ আছে আৰু তাৰ পৰা আহিয়ে এয়া আকৌ যাব ওলাইছো বজাৰ পিনে মানে অলপ বজাৰ কৰিবলগীয়া আছিলে তো সেইকাৰণে বা আৰু ময়ে ওলালো মই কিন্তু ড্ৰেছ চেঞ্জ কৰা নাই দে বাই পুৰা একদম ড্ৰেছ চেঞ্জ কৰি আহিছে আৰু প্ৰথমতে আমাৰ কলচল কিবা নিব লগা আছিলে তো প্ৰথমতে সেইখিনিয়ে বজাৰ কৰি ললো আৰু আমি কেক নিয়াই নাছিলো অৰ্ডাৰ দিহে গৈছিলো তো নিব আহিছো ভিন্দৰ পিছত দেৰি হ'ব বুলি ভাবি পেলাই আমি আহিলো নিবৰ কাৰণে আৰু কেক চেক লৈ পেলাই এতিয়া সোমালো আমি মাংসৰ দোকানত আৰু ইয়াৰে পিছৰখিনি পাৰ্ট 4 ত দেখা হ'ব আজিলৈ ইমানেই আছিলে বাই